Hello everyone, welcome back to the channel. Day 2 আজি day 2 মই তেজপুৰত অহা আৰু প্ৰথম দিনা আহি মানে ভাগৰ লাগি আহিছিলে তাৰ পিছত সন্ধিয়া সময়ত ওলাই গৈছিলো কিন্তু শুট কৰিব পাহৰি থাকিলো আজি day 2 এতিয়া যাম আমি প্ৰথম যাম মন্দিৰ এটাত তাৰ পাছত যাম আমি বামুণী পাহাৰ ন তাৰ পাছত যাম বামুণী পাহাৰ তাৰ পাছত ক'ৰবাত যাওঁ নাযাওঁ ব্লগটো চাই থাকিব আহি পালো এতিয়া আমি মন্দিৰ দৰ্শন ললো আৰু এতিয়া এইটো মন্দিৰটো কোনে কোনে চিনি পাইছে মোক কমেন্ট বক্সত জনাব নেক্সট এতিয়া আমি আহি পালো বামুণী পাহাৰ এখন আহোঁ দে পাহাৰটো ইমান বেছি ওখৰ নহয় কিন্তু তথাপিও আমি এখন আহোঁতে অৱস্থা বেয়া হৈছে আমাৰ ওখৰ আছে কিন্তু মানে ইমান ওখ নহয় আৰু অগ্নিগড়তকে এইটো অলপ চাপৰে আজি কিবা কিবি আঁকা হৈ আছে কি আগৰ মানে চবৰে কিবা কিবি আঁকা হৈ আছে চবৰে নহয় কিছুমানত ফটো শ্বুট কৰিছে এইবিলাক সৌফালে মানুহ বহি আছে এতিয়া আমি সেইফালে যাওঁ বেলেগ ফালে যাওঁ কোনে ভাগিলে চাউলং চুবাবা বোলে শেষ কৰিলে কোনে শেষ কৰিলে বা এইটো চাইডে ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছে মানে একে পাহাৰৰ লগত মন্দিৰ কোনোবা ফালে আছে সেইটো মন্দিৰত যাবি পিছফালে নদী আছে নহয় কি আছিলে সেইটোৱে গম পোৱা নাই খুদা একটা বস্তু চাই কি লাভ এইখন কি চাওক এখন তৰোৱাল টাইপ এইটো গদাটো এই তলৰ চাইডটো অলপো হেৰি নহয় কি সেইখন কোনখন সেইখন কি এখন এয়া গেট টাইপৰ যে সন্মুখতে থাকে সেইখন চাগে এইটো অংশ একদম দৰ পৰ্বত বামুণী পাহাৰ কি উত্তৰি এইটো চাওক এইটো কিবা আছিলে জানো ইমান ধুনীয়াকৈ বনাইছিলে এইটো চাগে লেট্ৰিন আছিলে এইটো চাই এইটো বাথৰুম আছিলে এইটো তাত পটি গৈছে
এইটো কি এইটো কি মজা লাগিছে এইখিনি হাতত বেছি এনেকুৱা মূৰ্তি হেৰিয় বস্তুখিনি আছে ইমান ধুনীয়া ধুনীয়াকৈ কাটিছিলে আগতে দেখিয়ে ভাল লাগে এইজনী মূৰ্তি আছিলে এইটো এইখিনি হাতত নাই এইখিনিও কাটা গ'ল এই দুজনী বহি আছে হা এইটো বিৰাট ডাঙৰ পাথৰ এইফালে এইফালে বামুণী পাহাৰত কি হৈছিলেনো মানে কোনোবাই জানে নেকি বাৰু কোনে জানে এইটো এটা মূৰ্তি ভাগি গ'লে এইখিনি আগতে কেনেকুৱা আছিলে মানে আগতে চাব পৰা হয় ভাল লাগিলে হয় ইয়াতকৈ বেছি ৰ'দ দিছে বামুণী পাহাৰখন বোলে হেৰি মান ৰজাৰ লগতে জড়িত বুলি জানো মানে সেয়াৰ লগতে ৰিলেটেড কিন্তু কি ভালদৰে আমি নাজানো মানে মন্দিৰটোৱে ভাগি গ'ল আৰু ন